কইনা আনিবলৈ ৰখি আছো এইপিনে আমাৰ চব ৰেডি হৈ আছে আজি একেবাৰে কিটচেনত চাওকিয়া চৌকাত ধুনীয়াকৈ সৰু বাদামী আলু ফ্ৰাই কৰি আছোঁ আৰু আনপিনে গেছত বহুৱাইছোঁ দাইল আৰু বাহিৰত চাওকচোন সকলোৱে আজি ৰেডি কৰি আছে আজি কি আছে জানেনে আজি আছে কৰিশ্মা আঠমঙলা যিহেতু চতৰ মাহ পৰিব সেয়াই আঠমঙলাটো সোনকালে হৈ গ'ল তো এইপিনে আমি ৰাতিপুৱা অকণমান ভাত খাজু খাই দিলোঁ চিম্পলকৈ এইটো কাৰণে ভালকৈ নেদেখুৱালোঁ আহি আছে আঠমঙলাৰ আয়োজন তো এইপিনে ভিতৰত চাব পাৰে কইনা তো গাইছ আমাৰ দৰা ঘৰীয়া আহি পালেহি কইনা নিবলৈ তো এইপিনে বলকচোন এপাক চাই আহোঁ ভিতৰৰ পৰা কইনাৰ মাক তো সকলোৰে মুখত হাঁহিও যদি অকণমান দুখো আছে আজি পিছে ফাইনেলি কৰিশ্মা যাবগৈ তো এয়া দৰা ধুনীয়াকৈ বহি চাহ খাই আছে সকলোৱে আৰু আমি কিটচেনত এয়া কৰবিয়ে কৰি আছে এয়া হৈছে চব্জি তাৰপিছত এয়া হৈছে গাহৰি মাংস এইপিনে চাউ তুলি আছে আৰু এই চব মছলা আৰু ইয়াতে কি আছে ইয়াতে আছে চিকেন এইপিনে পিঁয়াজ তো খানাৰ একদম জোৰ চোৰছে চলি আছে আৰু ৰান্ধনি পিছে ময়ে দিয়কচোন আৰু পিনে মই এয়া চাওক পূৰা ৰেডি হৈ কিটচেনত লাগি আছোঁ আৰু আজিৰ আয়োজন কি আছে অকণমান পিছতকৈ ক'ম বাৰু কৰিশ্মা মোৰ কাৰণে গাইজ কইনাজনী বিউটিফুল দৰা আহি আছে নিবলে তো আমাৰ কইনা সৰু সুৰাকে ৰেডি হৈছে মুখখন কিয় নেদেখুৱা ঘৰৰে তো এইপিনে আমি কিটচেনত এতিয়া যোগাৰ কৰিছোঁ যিহেতু চাহ দিয়া হ'ল তাৰপিছতে এয়া দৈ চিৰাৰ আয়োজন তো এইপিনে পেহীয়ে ধুনীয়াকৈ ৰেডি কৰি আছে আৰু দুজনমানে পিছে দিবগৈ আৰু মই লাগি আছোঁ এয়া কিটচেনত এয়া চলি আছে পানীলাও খাৰ আৰু আনপিনে এয়া মাছ ফ্ৰাই হৈছে লগতে এইপিনে বহুৱাইছোঁ দাইল তো সকলোখিনিৰ মাজতে আমাৰ ভাত খাজো ৰেডি হৈ গ'ল থুলমূলকৈ দেখুৱাইছোঁ যে ইমান ষ্টেপ বাই ষ্টেপ আজি দেখুৱাবলৈ নোৱাৰিলোঁ যিহেতু কিটচেনতে লাগি আছোঁ তো সকলোৱে ভাতৰ আয়োজন কৰি আছে আৰু এইপিনে দৰা ঘৰীয়াক খাবলৈ দিছে আজি পিছে মানুহ 7জন আহিছে তো তেওঁলোকক ধুনীয়াকৈ খোৱাৰ পিছতে এইপিনে আমাৰ পেহীহঁতকো খাবলৈ দিছোঁ ৰাইজ সকল কেনে পেহী কেনে একদম মজা দিয়া থেংক ইউ তোমাৰ হ'লে নেকি সকলোৱে খোৱাৰ পিছত আমি আটাইয়ে বহি গ'লোঁ আনপিনে শিখা মই আমাৰ নমিতা কৰবী সকলোৱে আৰু আমাৰ পিতাও বহিছে দেই ছাইডতে এয়া চাওক এয়া ভাত পানী ধুনীয়াকৈ খাই লওঁ দেই তাৰপিছতে এয়া চাওক আমাৰ কইনা পূৰা ৰেডি যাবলৈ অকণমান বেছি আজিও কান্দা কাটা হ'ব চাগে আৰু আজি যিহেতু চতৰ মাহ পৰিব অকণমান আগত আপোনালোকক জনালোৱে তো সেইটো কাৰণে এটা সৰু সুৰা নিয়ম কৰা হ'ব যে যাতে চতৰ মাহত কিবা প্ৰব্লেম হ'লেও তাই ঘৰলৈ আহিব পাৰে সেইকাৰণে ছাইডতে থকা খুৰীহঁতৰ ঘৰত গৈ পেলাই তাৰ পৰাই আমাৰ চব ৰেডি হৈ আছে অহা যোৱা এয়া চাওক নিয়মটো চলিছে তো ধুনীয়াকৈ সৰু পেহীয়ে আদৰি আনিব আৰু আমি আটাইবোৰে তাৰে অপেক্ষাতে আছিলোঁ দেই আপোনালোকে হয়তো ভাবিব পাৰে যে কইনা আদৰাৰ নিয়মটো পিছতকৈ দেখুৱালোঁ আচলতে সেই নিয়মটো কৰা হ'লে এই ছাইডতে পিছফালে যিজনী খুৰী ৰখি আছে তেওঁলোকৰ ঘৰৰ পৰাই অহা যোৱা নিয়মটো পৰ্বটো কৰা হ'ল তো আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব দেই ভিডিঅ'বিলাক যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজখন ফ'ল' কৰি দিব যদি আপোনালোকে এতিয়ালৈ কৰা নাই তো এয়া চাওক পেহীয়ে ধুনীয়াকৈ জোৱাইকক দৈ খুৱাই দিছে আৰু সঁচাকৈ বৰ ভাল লাগে নহয়নে এইবিলাক চাই পেলাই মোৰ পিছে বৰ ভাল লাগে আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন কমেণ্টত তো আমাৰ কইনাজনী কেনেকুৱা পালে সেইটোও জনাব আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে যুগ্ম জীৱনটো সুখৰ হয় আৰু আমিও পিছে তাকে কামনা কৰিছোঁ তো আজি ভিডিঅ'টো ইমানেই আছিলে আকৌ লগ পাম নতুন এটা অন্য ভিডিঅ'ৰ সৈতে তেতিয়ালৈ সকলোৱে ভালে থাকক কুশলে থাকক বাই বাই